হেল্ল' গাইজ, আজি আপোনালোকক আমি দেখাম ষ্টিংৰে মাছৰ আঞ্জা কেনেকৈ বনাওঁ। আমি ষ্টিংৰে মাছ আনিছিলোঁ। ষ্টিংৰে মাছৰ আঞ্জাখন কেনেকৈ বনাওঁ আজি আপোনালোকক দেখাম। এইখিনি মাছখিনি ভালকৈ ধুই পেলাই সৰু সৰু টুকুৰা কৰি ল'লোঁ। তাৰপিছত কেইবাবাৰো ধোৱা হৈছে, নহ'বা ইয়াত নিমখৰ পৰিমাণটো বহুত বেছি থাকে যে, সেইকাৰণে ধুই লোৱা হৈছে। মাছখিনি বহুত ধুনীয়া চাইজৰ ওলাইছে, কিন্তু একদম চলিড চাইজ আৰু। এইবিলাক চাওক আপোনালোকে, মাছৰ চাইজ বহুত ধুনীয়া ধুনীয়া ওলাইছে। মাছখিনি ধুই পেলাই বাকী এতিয়া লগত বিলাহী দিম। বিলাহী এইখিনি দেখিছে খুব ধুনীয়াকৈ কাটি লৈছোঁ। এইখিনি আপোনাৰ কেঁচা জলকীয়া আৰু এইবিলাক কেপচিকাম অলপ দি দিম লগতে, আৰু আলু কাটি ৰাখিছোঁ, আৰু কেইটামান ধনিয়াও থৈ দিছোঁ। এইখিনি মিলাই পেলাই এতিয়া কেনেকুৱা হয় বনাব আৰু অকণমান দেৰি পিছত। কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ বাৰু। বনোৱা সময়লৈকে এতিয়া আপোনালোকে এতিয়া কেৰাহীত তেল গৰম কৰি মাছখিনি দি দিলোঁ আৰু প্ৰথমতে মাছখিনি ভাজি লওঁ। মাছখিনি তাৰপিছত কি হয় দেখা যাওকচোন। পিঁয়াজো দি দিছোঁ লগত। মাছটো কিন্তু বহুত তেল ওলাইছে, পূৰা তেল ওলাই গৈছে। অকণমান আদা নহৰু দি দিলোঁ। পুৰা ধুনীয়া গোন্ধ আহিছে দেই। পূৰা তেল ওলাইছে একেবাৰে মাছটো। তাৰপিছত আমি অলপ মছলা দি দিম আৰু ধনিয়া চনিয়া কিবা কিবি। অকণমান ধনিয়া পাউডাৰ দি দিছোঁ। একদম মিডিয়াম ফ্লেমত ৰাখিছোঁ আমি। ধনিয়া দিছোঁ, অকণমান মিট মছলাও দি দিছোঁ। হালধি দি দিছোঁ। অকণমান কাশ্মীৰী জলকীয়া পাউডাৰ অকণমান দি দিছোঁ। মিডিয়াম ফ্লেমত বস্তুটো ৰাখিছে আমি বনাই আছোঁ। খুব ধুনীয়া স্মেল এটা আহিছে। এতিয়া বিলাহীখিনি লগতে দি দিওঁ। কাটি ৰখা কেঁচা জলকীয়াকেইটা দি দিছোঁ। অলপ সময় বিলাহীকেইটা সিজিবলৈ দিছোঁ। ধুনীয়া হৈছে। এইবিলাক সাগৰৰ মাছবিলাকত নিমখৰ পৰিমাণটো খুব বেছি থাকে কাৰণে অকণমান নেমু চেপি দিলে ভাল হ'ব বুলি ভাবি নেমু অকণমান চেপি দিছোঁ। কেইটামান জাষ্ট নেমু চেপি দিছোঁ। ইয়াৰ পিছত আমি কাটি লোৱা কেপচিকামখিনি দি দিম। ধনিয়া পাত কেইটামান ওপৰতে দি দিলোঁ আৰু। এতিয়া আমাৰ ষ্টিংৰে মাছৰ আঞ্জাখন সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া আমি খাব পৰা হৈ গ'ল। অলপ নেমু দি দিছোঁ আৰু পিঁয়াজো দি ৰখা হৈছে, খাবলৈ ভাল লাগিব।
খুব টেষ্টি হৈছে, অলপ টেষ্ট কৰি চাইছিলোঁ, খুব ভাল লাগিছে। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ।